Hello everyone, মোৰ YouTube চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই এটা নতুন ৰেচিপি লৈ আহিছো সৰিয়হৰ লগত মাছ সো আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে মই আজি সৰিয়হ আৰু মাছৰ লগত মছলা ব্যৱহাৰ কৰিম সানৰাইজ গৰম মছলা মই অকল এইটো মছলাই এড কৰিম আৰু বেলেগ মছলা একো নিদিও সো আপোনালোকে দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই আপোনালোকে ব্যৱহাৰ কৰি চাব কেনেকুৱা লাগে আৰু মই অকমান জিৰা মানে কল জিৰা অকমান ব্যৱহাৰ কৰিছো পিয়াজটো অকমান দি পেলাই লৰাই যেতিয়া ৰঙচুৱা হ'ব তাৰ পিছত আমি পিচি থোৱা সৰিয়হখিনি আমি কেৰাহীত দি দিম চাওক সৰিয়হখিনি ওপৰত অকণ তেল ওলাবলৈ আৰম্ভ কৰিছে এতিয়া আমি যেতিয়া অকমান তেল ওলাবলৈ আৰম্ভ কৰিব তাৰ পাছত আমি ইয়াতে অকমান পানী দি পেলাই লৰাই থাকিম তাৰ পিছত আমি মাছখিনি পেলাই দিম তাত মাছখিনি দিয়াৰ পাছত আমি অকমান টাইম উতলিবলৈ দিম যেতিয়া খুব ধুনীয়াকৈ উতলিব পানীখিনি অকমান কমি যাব তাৰ পাছত আমি নমাই থম ৰেচিপিটো যদি ভাল লাগিছে চাব আৰু লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব